হাই গাইজ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু মই গা পা ধুই আহিলোঁ। আজি হৈছে দেওবাৰ, সেইকাৰণে ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। আজি দেওবাৰ দিনটোতনো আমি ক'লৈ যাওঁ, কি কৰোঁ ভাবিলোঁ, সেইবিলাক সকলোবিলাক আপোনালোকক দেখাওঁ ভিডিঅ'টোৰ জৰিয়তে। আৰু এতিয়া মই খাম এগিলাচ গৰম পানী। গৰম পানী আপোনালোকে কোনে কোনে ৰাতিপুৱা শুই উঠি গৰম পানী খাই জনাবচোন কমেণ্টত। মই পিছে সদায় খাওঁ। কি ৰান্ধো কি নাৰান্ধো বুলি ভাবি থাকোঁতে মাছ আহি গ'ল। তলত বাৰ্বি আৰু ৰিতু বাইদেৱে মাছ ল'বলৈ গৈছে। ময়ো আপোনালোকক তললৈ গৈ দেখাই আছোঁ কি মাছনো আনিছে চাওঁ ব'লকচোন। সদায় এনেকৈ আমাৰ ৰুমৰ আগৰ ফালে মাছ আহে, মাছ ওলাই চিঞৰে আৰু আমি তেতিয়া যদি ল'ব লগা থাকে তেন্তে ওলাই আহোঁ। আজি আধা কেজিত 100 টকা, মানে পুৱা 50 টকাকৈ লৈছোঁ। এজনী মিৰিকা আৰু এজনী কুঁহি, কাৱৈ দুজনী ফ্ৰীকৈ দিছে। এই দুজনী কাৱৈ, জাপানী কাৱৈ ফ্ৰীতে দিছে। এতিয়া ভিতৰলৈ মাছ বাছোগে। এতিয়া মাছ বচা কাম ওলালে। এতিয়া মাছ বচা কাম আমাৰ আৰম্ভ হৈ গৈছে। আমি দুইজনীয়ে ঘৰত কেতিয়াও মাছ বাচি পোৱা নাই, কিন্তু উপায় নাই আৰু ইয়াত বাচিব লগা হৈছে। আৰু ধাৰ লগা দা কটাৰীও নাই, আমাৰ কটাৰীখনো ধাৰ নাইকিয়া, তথাপিতো তেনেকেই বাচিছোঁ। আৰু মই ঘৰত সৰু সৰু মাছ বাচি পাইছোঁ, কিন্তু এনেকুৱা ডাঙৰ মাছ বাচি পোৱা নাই। এতিয়া 12টা বাজি পাৰ হ'ল আৰু আমাৰ ৰাতিপুৱাৰ সাজ খাই আজৰি। আমি আজি ৰাতিপুৱা ভাতেই খালোঁ। বেলেগ দিনত আমি বন্ধ হ'লে ৰুটি খাওঁ, কিন্তু আজি যিহেতু মাছ আনিছিলোঁ, দেখালোৱে আপোনালোকক। মাছ আৰু বিলাহীয়ে দি আজি ৰাতিপুৱাই আমি ভাত খাই দিলোঁ। এতিয়া আমাৰ বেলেগ কিছুমান কাম আছে দুইজনীৰে, কিবা কিবি সেইবোৰ কৰাৰ পাছতে আবেলি সময়ত আমি অকণমান ওলাই যাম। এয়া কমলা, এয়া বাতি, বাৰ্বিৰ ওপৰত নি আছে নিমখ জলকীয়া। ৰ'দলৈ আহিলোঁ কমলা খাবলৈ। এতিয়া কমলা গুচাই মেলি ৰেডি। এয়া কমলা, জলকীয়া, নিমখ, ধনিয়া।
এইপিনে যাওঁ মোৰ স্কুললৈ অঁ এতিয়া যাম আমি এইপিনেও মোৰ স্কুলত যাব পাৰি কিন্তু মই গাঁৱৰ ভিতৰৰ ৰাস্তা পিনে যাওঁ এইফালে আছে আমাৰ ধিং থানাখন ধিং পুলিচ ষ্টেচন এয়া আমাৰ ৰুমৰ পৰা 5 মিনিটৰ বাট 5 মিনিটো নালাগিবই চাগে তাতকৈ সোনকালে পামহি চন্দ্ৰকান্ত বৰকাকতি শিশু উদ্যান আমাৰ ৰুমৰ ওচৰতে আছে বেছি দূৰ নহয় এনেই আমি অলপ ওলাই আহিলোঁ মনটোকে ভাল লাগক বুলি বেছি ডাঙৰ নহয় একেবাৰে সৰু তথাপিও সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু ইয়াতে আহি খেলিবহি পাৰে ওচৰত ক'তনো আহিম ওলাই আহিম সেইকাৰণে উপায় নাপায় এই শিশু উদ্যান কিবা এখন আছে আৰু সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ তাতে ওলাই আহিলোঁ এতিয়া ইয়াতে অকণমান সময় এইটো মোৰ স্কুললৈ যোৱা ৰাস্তা বাৰ্বিক দেখাই আনো বুলি লৈ আহিলোঁ তাই এইপিনে আগতে আহি পোৱা নাই সেইকাৰণে আজি এইপিনে লৈ আহিলোঁ এইপিনেদি অলপ আগত গৈয়ে আমাৰ স্কুলখন পাইগৈ কিন্তু আমি এতিয়া নাযাওঁ গধূলি হ'ল যিহেতু এতিয়া এইপিনেদি আমি ঘৰলৈ যাম এয়া আমি ধিং চাৰিআলি পালোহি আমি গৈছিলোঁ এইপিনে উদ্যানলৈ যাওঁতে থানাৰ পিনে কিন্তু এতিয়া আমি এইটো ৰাস্তাইদি ওলালোহি আৰু এইটো ৰাস্তাইদি যায় মৈৰাবাৰী লাহৰীঘাট আৰু এইপিনেদি যায় ধিং টাউন নগাঁও এতিয়া আমি অলপ বজাৰলৈ আহিছোঁ ৰুম পাৰ হৈ আহিলোঁ মানে ধিং চাৰিআলি আৰু ধিং বজাৰৰ মাজতে আমাৰ ৰুমটো পায় এতিয়া আমি ৰুম পাৰ হৈ আহি বজাৰত সৰু বস্তু এটা কিনিব লগা আছে সেইটো কিনি মেলি ৰুমলৈ যাম তাৰ পাছতে আজি আৰু ভিডিঅ' নকৰোঁ আপোনালোকক ভিডিঅ'টোত কি দেখাব পাৰিলোঁ কি নোৱাৰিলোঁ নাজানো কিন্তু চেষ্টা কৰিলোঁ আজিৰ দিনটোনো আমি কেনেকৈ পাৰ কৰিলোঁ সেইসমূহ দেখুৱাবৰ কাৰণে আগলৈ মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই যাব বুলি আশা ৰাখিলোঁ আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ বাই বাই